mean join my life. नमस्कार बंधु बान्धवीসকল ভিডিঅ'টো দেখুৱাৰ আগতে মই আগতেই কৈ দিছোঁ মেৰে বালো পে মত জায়া কৰো ভিডিঅ' পে আয়া কৰো গতিকে বন্ধু বান্ধৱীসকল যেহেতু গৰমৰ বতৰ একদম মানে ইমানে গৰম সূৰ্যটো মানে নামি অহা নিচিনা লাগিছে আৰু মই বহি আছোঁ ধুনীয়া গছৰ ছাহত সেইফালে ৰ'দ দি আছে এতিয়া গৰমৰ বতৰত মানুহে গছৰ ছাহত বহিব নাপায় হাহাকাৰ কৰি ফুৰিছে কিন্তু মই মানে চাৰিওফালে গছেই গছৰ মাজত মই বহি আছোঁ বতাহ মাৰি আছে জামু আনি থৈছোঁ গছৰ পৰা ছিঙি ঘৰৰ খাম অকণ পিছত আগে কথাকেইটা কৈ লওঁ আপোনালোকক দেখুৱাম মই আমাৰ বাৰীখন মানে মায়ে মানে মোৰ যেতিয়া 6-7 বছৰমান মোৰ বয়স হৈছিলে তেতিয়াৰ পৰাই মায়ে মানে বনাইছিলে মাহঁতেবোৰ ৰুইছিলে গছবোৰ দেখুৱাম ৰ'ব কোনফালৰ পৰা দেখুৱাওঁ সেই প্ৰথম পাই দেখুৱাওঁ এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ ইয়াত চাহ গছ কেইজোপামান আছে এইফালে চাৰিওফালে গছেই গছ এইজোপা ডাঙৰ আম গছ ইয়াত তলত ইমানেই চাহ মানে ইয়াত বাঁহৰ বিচনা এখন বনাই শুই থাকিব পাৰিব আৰামত তাৰপিছত এইটো পুখুৰী ইয়াতো চাহ আছে বহিব পাৰিব পিছত এইজোপা হৈছে এইজোপা নহয় ক্ষমা কৰিব বন্ধুসকল এইজোপা আমলখি গছ তাৰপিছত এইফালে আছে কঁঠাল গছ বাকী আছে কেইটামান এইবোৰ চব মায়ে ৰোৱা কঁঠাল গছ বন্ধুসকল সেইটো মই মানে বাৰীখনৰ এটা সৰু অংশ দেখুৱাইছিলোঁ আগফালে থকা এতিয়া এফালৰ পৰা চাই যাওঁ আহক এইখন হৈছে আমাৰ তামোলৰ বাৰী মই চকী এখন নি থৈছোঁ গছৰ তলত বহিবলৈ এইজোপা মধুৰি গছ এইজোপা হৈছে লেটেকু গছ মানে বেছিভাগ ফল মূলৰ গছেই ৰুই থৈছে মায়ে এইবোৰ টেঙা একদম লমে লাগি আছে মাটিৰ তললৈকে ওলমি লাগি আছে এইফালে এইজোপা বগী জামু গছ মই তাৰ পৰাই জামু ছিঙিছিলোঁ পাৰিছিলোঁ মানে লাগি আছিলে ঢুকি পোৱাতে এজোপা হৈছে জলফাই গছ ডাঙৰ আছে গছজোপা খুব লাগে এইজোপা এইবোৰ চব মায়ে ৰোৱা তাৰপিছত এতিয়া দেখুৱাম গোলনেমু গছ এইজোপা ৰোৱা বেছি দিন হোৱা নাই বাৰু মানে বেছি বছৰ হোৱা নাই 4 বছৰমান হ'ল বাৰু দেই এয়া গোলনেমু লাগি আছে কি ধুনীয়াকৈ এইজোপা এইবাৰহে লাগিছে তাৰপিছত এতিয়া আপোনালোকক দেখুৱাম চকলা টেঙা ৰবাব টেঙা নহয় চকলা টেঙা এয়া লাগি আছে চকলা টেঙা এইফালেও লাগি আছে চকলা টেঙা ঢেৰ লাগি আছে লমে থোপে লাগি আছে চকলা টেঙা ৰবক দেখুৱাইছোঁ আপোনালোকক এইবোৰ ঢেৰ টেঙা লাগি আছে পাতত আৰু হৈ আছে মানে পাতৰ আৰু টেঙাৰ ৰংটো প্ৰায় একেই সেইকাৰণে ভিডিঅ'টোত ভালকৈ নাই দেখা টেঙা গছ কেইবাজোপাও আছে এইজোপা কাজি নেমু এইফালেও আছে কাজি নেমু সেইখন আৰু কেইজোপামান চাহ গছ আছে এইফালে এজোপা টেঙা আম গছ এইখিনিত আৰু এজোপা আছে আম গছজোপাত মই ডাঙৰ বিচা এটা দেখিছোঁ তাৰপিছত এইফালে এইজোপা হৈছে এজাৰ গছ অলপ দেখিছোঁ এইজোপা হৈছে শিলিখা গছ এইবোৰ টেঙা গছে বেছি আছে লমে থোপে লাগি আছে টেঙাই সেইবোৰ ঢেৰ লাগি আছে টেঙা এইবোৰ গৰমৰ দিনত চৰ্বত বনাই খাবা আৰু দেখিছেনে গাইছ মই কিমান প্ৰকৃত জিন্দগী জি আছোঁ গছৰ চাহ মন গ'লে টেঙাৰ চৰ্বত আৰু কিয়া চাহিয়ে জিন্দগী মে গতিকে বন্ধুসকল মই একদম মানে প্ৰকৃত জিন্দগী জি আছোঁ ইমান ধুনীয়া গছৰ চাহ চবফালে কেৱল গছেই গছ মাজত মই জামু এটা খাই লওঁ এইবোৰ মানে চব মায়ে ৰোৱা ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আমাৰ পৰিৱেশটো কেনেকুৱা পালে সেয়াও জনাব একদম মানে কৈছোঁ নহয় ইয়াত মানে বহিলে আপোনাৰ মানে উঠি যাবলৈ মন নাযাব একদম মানে মই প্ৰকৃত জিন্দগী জি আছোঁ বন্ধুসকল আপোনালোকে মানে দেখিছেই মানে প্ৰতি বছৰে মানে আমাৰ পৃথিৱীৰ উত্তাপটো বাঢ়ি গৈ আছে আৰু ইয়াৰ কাৰণটো কি আপোনালোকে জানে আৰু জানি বুজিও কি কৰে গছ কাটে ৰুব নালাগে দেই মানে ৰোৱাসকলে ৰোৱক যিসকলে নোৰোৱে ৰুবলৈ ফ'ৰ্চ কৰা নাই কিন্তু যদি ৰুব নোৱাৰে তেন্তে কাটিবনো কিয় লাগে গছবিলাক আৰু কটাৰ পিছত চাহ বিচাৰি হাহাকাৰ কৰি ফুৰে গৰমৰ প্ৰকোপত থাকিব নোৱাৰে এইবোৰ কাৰ ভুলৰ কাৰণে হৈছে মানে এই কথাবিলাক চবেই জানে চবৰে মূৰত মানে সেই বস্তুটো আছে ইণ্ডাষ্ট্ৰি খুলিব ইণ্ডাষ্ট্ৰিৰ কাষে এজোপাও গছ নাথাকে মানে ইণ্ডাষ্ট্ৰি খুলিলে গছ ৰুব লাগে মানে এইবিলাক সৰুতে মানে সৰু ক্লাছৰ কিতাপতে থাকে এইবিলাক কথা ইমান মানে পঢ়ি কি লাভ যদি
এইবিলাক কথা মানে ফ'ল' নকৰে। মানে প্ৰকৃত শিক্ষাটো যদি মানুহে নলয়, ইমাননো পঢ়ি কি লাভ। এই বান্দৰে হেৰি কৰি আছে, জামু খাবলৈ আহিছে। গতিকে গাইজ, মোৰ বাৰীখন আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে জনাব। এইফালে চব সেউজীয়াই সেউজীয়া, চাৰিওফালে সেউজীয়া, সেউজীয়াৰ মাজত মই, সেউজীয়া চবফালে কেৱল সেউজীয়া। এইফালে ৰ'দ পৰি আছে, মই আৰু চাহত ধুনীয়াকৈ বহি আছোঁ। বাই বাই বন্ধুসকল, ধন্যবাদ চাই থকাৰ বাবে।